নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে দেৱা অল চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা বিশেষ ভিডিঅ' লৈ আনিছোঁ, এটা ইনফৰমেশ্যন লৈ আনিছোঁ আপোনালোকৰ কাৰণে। যদি আপোনালোকে এই ইনফৰমেশ্যনটো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আহি থকা ইনফৰমেশ্যনবোৰ আপোনালোকে সোনকালে লাভ কৰিব পাৰিব। চ' বন্ধুসকল, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কি সেই ইনফৰমেশ্যন আপোনালোকক মই দিব বিচাৰোঁ। তো বলক। বন্ধুসকল, আজি আপোনালোকক মই বেংকৰ ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। বেংকৰ ইনফৰমেশ্যন মানে আপোনালোকক ATMৰ পৰা যেতিয়া আপোনালোকে টকা উলিয়াই তেতিয়া বহুত দেখিবলৈ পোৱা যায় টকা কাটে, অনৰ্থক কিছুমান টকা এনেই কাটি দিয়ে। কিন্তু সেই টকাবোৰ কিয় কাটে আৰু ক'লৈ যায় কি কথা মই তাৰ ওপৰত ক'ম। চ' বন্ধুসকল, যেতিয়া আপোনালোকে ATMত টকা উঠায় আৰু একাউণ্টত যেতিয়া টকা সোমায় তেতিয়া ট্ৰেনজেকশ্যন যিটো হয় তেতিয়া অলপ পইচা কাটে, বেছি পইচা নাকাটে, কম পৰিমাণে পইচা কাটে। কিন্তু তেনেকেই 2 টকাকৈ কাটিলে বহুত কাটি দিয়ে, বহুত গুচি যায়। চ' বন্ধুসকলে এইটো আপোনালোকে বন্ধ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ATMৰ যিখন মিনি ষ্টেটমেণ্ট তাত যিটো হেল্পলাইন নাম্বাৰ এটা থাকে সেইটোত ফোন কৰিব। যদি সেইটোত কোনো সহায় নাপাৰে তেনেহ'লে আপোনালোকে ষ্টেট বেংকৰ যিটো মেনেজাৰ, ষ্টেট বেংকে হওক বা বেলেগ বেংকে হওক, যিজন মেনেজাৰৰ ওচৰত আপোনালোক যাব লাগিব। গৈ আপোনালোকে এই কথাখিনি ক'ব লাগিব যে আপোনাৰ পইচা বেছি কাটিছে, ট্ৰেনজেকশ্যন বেছি নহ'লেও পইচা বেছি কাটে আৰু মোৰ ক্ষেত্ৰত সেইটো হৈছে, সেইকাৰণে আপোনালোকক মই ক'ব ওলাইছোঁ। যদি আপোনালোকৰ বেছি পইচা কাটে তেনেহ'লে আপোনালোকে বেংকৰ মেনেজাৰৰ লগত কথা পাতক আৰু একাউণ্ট নম্বৰটো দি দিলে আপোনালোকৰ এইটো যিটো টকা কাটে সেইটো আপোনাৰ বন্ধ কৰি দিব। যদি আপোনালোকে এইটো কাৰোবাৰ সহায় নলয় তেনেহ'লে আপোনালোকৰ টকা কাটিয়ে থাকিব। চ' বন্ধুসকল, আপোনালোকক মই সৰুকৈ এটা ইনফৰমেশ্যন দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে মোক ছাপোৰ্ট কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আহি থকা ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব। চ' বন্ধুসকল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো পায় আৰু আপোনালোকে হয়তো এই ভিডিঅ'টো